হাই নমস্কাৰ। মই এতিয়া আছোঁ আমাৰ মা কামাখ্যা মন্দিৰত। আগতে বহুবাৰ আহিছোঁ, কিন্তু আজি আহি কিনে অলপ সুকীয়া লাগিছে। মা কামাখ্যা মন্দিৰৰ ওপৰত আগতে এই পাৰ্কিঙৰ কিছু প্ৰব্লেম আছিলে, কিন্তু এইবাৰ আজি আহি কিনে এই প্ৰব্লেমটো বহুখিনি মানে লাঘৱ হৈছে যেন লাগিছে আৰু। এই কামাখ্যা মন্দিৰৰ ওপৰত মানে এটা নতুনকৈ মাল্টিপল পাৰ্কিং অপেনিং কৰিছে। এতিয়াৰ পৰা গাড়ী পাৰ্কিঙত কোনো ধৰণৰ অসুবিধা নহ'ব। ইয়াৰ চাৰিওফালে গাড়ী গাড়ী গাড়ী। সঁচাকৈ আজি বহুত ভাল লাগিছে। কামাখ্যা মন্দিৰলৈ আহিলে আপোনালোকে এতিয়াৰ পৰা কোনো ধৰণৰ পাৰ্কিঙৰ অসুবিধাৰ সন্মুখীন নহ'ব। সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা, এয়া নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমান। গাড়ী পাৰ্কিঙৰ ৩-৪ মহলাৰ কাম চলিছে প্ৰায়। এতিয়া আজি আহি দেখিলোঁ যে পাৰ্কিঙৰ 2টা মহলা মুকলি কৰি দিছে। এতিয়া আৰু আগৰ দৰে ৰাস্তা ঘাটে পাৰ্কিং কৰিব নালাগে। সঁচাকৈ দেই বহুত ভাল লাগিলে আজি।
এয়া দেখিছে আগতে কামাখ্যা মন্দিৰলৈ আহিলে আগতে ৰাস্তাই ঘাটে এনেকৈ পাৰ্কিং কৰিবলগীয়া হৈছিলে। এয়া পাৰ্কিঙৰ দুৱাৰমুখ।